নমস্কাৰ জনাইছোঁ সকলোকে মোৰ এটি ৰেচিপি ভিডিঅ'লৈ। এইফালে আজি বুটৰ চব্জি বনাব লৈছোঁ, মানে কালা চানা বুলি কয় বাহিৰত সকলোৱে এইটো। আহকচোন মইনো কেনেদৰে বনাওঁ তাকে অকণমান দেখুৱাওঁ। এইফালে মই বুটখিনি তিয়াই ৰাখিছিলোঁ, এতিয়া বইল হ'বলৈ মই কুকাৰত দিছোঁ। আৰু এইফালে মছলাখিনি ৰেডি কৰি লৈছোঁ। বিলাহী, পিঁয়াজ, আদা, নহৰু, জলকীয়া এনেকৈ এটা পেষ্ট বনাই ল'ম। তাৰপিছতে এইফালে আকৌ সৰু এটা পিঁয়াজ মানে মিহিকৈ কাটি লৈছোঁ মই। এইখিনি কাটি হোৱাৰ পিছতে এতিয়া কেৰাহী গৰম হোৱাত তেল দি দিলোঁ। এতিয়া ইয়াতে দিম মই ডালচেনি 2 পিচমান আৰু তেজপাত মানে 2 খিলামান। শুকান জলকীয়া মোৰ ওচৰত নাই বাবে দিয়া নাই, থাকিলে আপোনালোকে দিব পাৰে। এতিয়া এইখিনি অকণমান সময় ভাজি লৈ ইয়াতে মই শুকান মছলাখিনি দি দিছোঁ। ধনিয়া গুড়ি, জিৰা গুড়ি, ৰেড চিলি পাউডাৰ, গৰম মছলা এনেকৈ এইখিনি অকণমান ধুনীয়াকৈ ভাজি লৈ হোৱাৰ পিছত এতিয়া ইয়াতে মই নিমখ হালধি দি দিলোঁ। তাৰপিছতে এতিয়া মই যিখিনি পেষ্ট বনাই লৈছোঁ সেইখিনি মছলা এড কৰি দিলোঁ। সেইখিনি এনেকৈ অকণমান ভাজি হোৱাৰ পিছত বইল কৰি লোৱা বুটখিনি দি দিছোঁ। সেইখিনি ধুনীয়াকৈ এতিয়া অকণমান সময় ভাজি ল'ব লাগিব। তাৰপিছতে মই কাঁহী এখন ঢাকনি মাৰি দি দিলোঁ। তাৰপিছতে এইফালে মোৰ বুটৰ চব্জি ৰেডি হৈয়ে গ'ল। মই কিন্তু ড্ৰাই কৰি বনাইছোঁ। আপোনালোকে যদি বিচাৰে অকণমান পনীয়াকৈ ৰাখিব পাৰে। এনেদৰে বনাই খাবচোন, ৰুটি বা পুৰিৰ লগত খাবলৈ বহুতেই বেছি ভাল হয়। মই আজি পুৰি বনাইছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব।